সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা এটা সমন্বয় ঘূৰি আহিছে, সবে নিৰাপত্তা পাইছে আৰু উন্নয়নৰ পথেদি আগবাঢ়িছে। জাতি জনগোষ্ঠী এতিয়া মুখলৈ হাৰি আহিছে। এটা জনগোষ্ঠীৰ মানুহে আনটো জনগোষ্ঠীৰে চকুৰে চাই চকু মানে স্মাইল কৰিবলৈ হাঁহিবলৈ এটা পৰিৱেশ পাইছে। ইমান বছৰ চিভ হোৱা মানুহ এজনে এল্টো গাড়ীত বা কিয় ঘূৰিব লগা হৈছে, মটৰচাইকেলত বা কিয় ঘূৰিব লগা হৈছে মইতো নাজানো। আমাৰতো এনেকুৱা দিন অহা নাই আৰু আমিতো কলা গ্লাছ লগাই ঘূৰিব লগা হোৱা নাই। মই জীৱনত কোনোদিন কলা গ্লাছৰ গাড়ীতে উঠি পোৱা নাই, তেখেতেতো কলা গ্লাছত উঠিব লগা হৈছে। প্ৰশ্নয়ে বহুত গুৰুত্ব আছে বুলি মই নাজানো মানে বা মই নাভাবো, কাৰণ আজি ইমান বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিডিয়াত কথা কৈ আছে, মিটিঙত ভাষণ দি আছে, এইবিলাক চবে চাই আছে। এইবিলাকৰ কিবা গুৰুত্ব আছে জানো? কোনটো এটা কথাত কিবা মৰেলৰ কথা আছে, কোনটোৰ এটা আঁচনিৰ কথা আছে, কোনটো এটা মিছন ভিজনৰ কথা কয়, এই কথাবিলাকৰ একো ভ্যালু নাই। প্ৰমোদ বড়োই কান্দি আছে না হাঁহি আছে, এইটো ইয়াত কি প্ৰয়োজনীয়তা আছে? ইয়াত প্ৰয়োজনীয়তা আছে কথা ক'বলৈ ৰাইজৰ কাৰণে কি কৰিব, গোসাইগাঁৱৰ কাৰণে কি কৰিব, চৰাইবিলৰ কাৰণে কি কৰিব, দুখীয়া মানুহৰ কাৰণে কি কৰিব, খেতিয়কৰ কাৰণে কি কৰিব, যুৱ যুৱতী ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰিব, এইটোহে প্ৰয়োজন আছে। তো গতিকে প্ৰমোদ বড়ো আজি কান্দাৰ দিন নাই, কান্দাৰ দিন গ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেতিয়া চৰকাৰ আছিলে এই সময়টো চবৰৰ কাৰণে এটা কান্দাৰ সময় আছিল। এই সময়ত এই 10টা কি কয় আমাৰ 17 বছৰটো হ'ল কান্দাৰ সময় আছিলে। কাৰণ সেই সময়ত দাদাগিৰি মাৰা পিটা, ইভেন আপোনালোকে দেখিছে মই প্ৰথম পলিটিক্সত আহিছো আৰু প্ৰথম নিৰ্বাচনতে মোক এটাক কৰিছে, ডাঙৰ ডাঙৰ বল্ডাৰ লৈ এটাক কৰি পেলাই ৱেলকাম কৰিছে। মোৰ ঈশ্বৰ আছে কাৰণে, ভগৱান আছে কাৰণে মোৰ জীৱনটো নগ'ল। গতিকে আজি এই সময়টো কান্দা সময় আছিল। সেই সময়ত সিকিউৰিটি নহলে মিটিঙত যাব নোৱাৰে, এখন গাড়ী দি ওলাই গ'লে মাৰপিট কৰে। আজিতো আৰু কান্দাৰ দিন নাই, এতিয়াতো তেখেতে নিজেও মটৰচাইকেল লৈ ঘূৰিব পৰা হৈ গ'ল। মই যোৱা ইলেকশ্যন বিলাকত দেখিছো কেতিয়াবা ওদালগুৰিত এল্টো লৈ ঘূৰিছে অকলে অকলে, কিয় বা ঘূৰিছে নাজানো। ইমান বছৰ চিভ হোৱা মানুহ এজনে এল্টো গাড়ীত বা কিয় ঘূৰিব লগা হৈছে, মটৰচাইকেলত বা কিয় ঘূৰিব লগা হৈছে মইতো নাজানো। আমাৰতো এনেকুৱা দিন অহা নাই আৰু আমিতো কলা গ্লাছ লগাই ঘূৰিব লগা হোৱা নাই। মই জীৱনত কোনোদিন কলা গ্লাছৰ গাড়ীতে উঠি পোৱা নাই, তেখেতেতো কলা গ্লাছত উঠিব লগা হৈছে। তো এনেকা কথাবিলাক হাগ্ৰামা মহিলাৰীৰ বহুত প্ৰশ্ন আছে, সেইবিলাক আৰু পাতি লাভ নাই, সমনস্থ কৰিব নালাগে। বড়োলেণ্ড এটা শান্তি হৈছে। বড়োলেণ্ডত এতিয়া মানে সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা এটা সমন্বয় ঘূৰি আহিছে, সবে নিৰাপত্তা পাইছে আৰু উন্নয়নৰ পথেদি আগবাঢ়িছে। জাতি জনগোষ্ঠী এতিয়া মুখলৈ হাৰি আহিছে। এটা জনগোষ্ঠীৰ মানুহে আনটো জনগোষ্ঠীৰে চকুৰে চাই চকু মানে স্মাইল কৰিবলৈ হাঁহিবলৈ এটা পৰিৱেশ পাইছে। সেইটোৱে আমাৰ কাৰণে সবচে ডাঙৰ এচিভমেণ্ট। ৰাস্তা দলং বনাবলৈ বহুত বছৰ লাগিব। ভাৰত চৰকাৰে স্বাধীনতাৰ পৰা এতিয়ালৈকে ৰাস্তা দলং বনাই শেষ কৰিব পৰা নাই। বহুত দল আহিল গ'ল, এইটো টাইম লাগিব, কিন্তু মানুহৰ মুখত হাঁহি যে ঘূৰি আহিছে এইটোৱে সবচে ডাঙৰ এচিভমেণ্ট। এইবাৰৰ ইলেকশ্যনৰ আপোনালোকৰ মূল ইস্যু বা মূল কি কয় ৰাইজৰ আগত আপোনালোকে যাওক? ৰাইজৰ আগত কি কয় বুলি নহয়, ৰাইজে অলৰেডি আমাৰ লগত আছে, আমি ৰাইজৰ লগত আছো আৰু 4 বছৰত কি কৰিছে এইটো আপোনালোকেও জানে, আমিও জানো, ৰাইজেও জানে। গতিকে আজি UPPL দলৰ লগত ইমান দলে বলে ৰাইজ ওলাই আহিছে, কাৰণটো কি? আৰু এটা জনগোষ্ঠীৰ নহয়, কিছুমানে ক'ব বিচাৰে আমাক বিশেষ জনগোষ্ঠীৰ ৰাজনীতি কৰিব লাগে, বিশেষ জনগোষ্ঠী থাকিব লাগে, এইটো জনগোষ্ঠীৰ লগত কথা পাতিব নালাগে, এইটো জনগোষ্ঠী যাব নালাগে। ৰাজনীতি তেনেকা কৰিব নোৱাৰে। ৰাজনীতি এনেকা হয়, জাতীয় সংগঠনটো তেনেকা হয়, ৰাজনীতিত চবেই আহিব জাতি জনগোষ্ঠী। গতিকে BTRত আমি কি বিচাৰিছো, এই যে 30-40 বছৰ ইমান দুখ বেদনাৰ মাজেৰে সময় কাটালে, এটা জনগোষ্ঠী আনটো জনগোষ্ঠী, এজন ব্যক্তি আনটো ব্যক্তিক ভয়কে সময় কাটাব লগা হ'ল, এইটো যে দূৰ হৈ গ'ল, সেইটো সবচে ডাঙৰ এটা ভাল ডেভেলপমেণ্ট। আৰু মানৱ সম্পদ উন্নয়নৰ কাৰণে, এটা অঞ্চল উন্নয়নৰ কাৰণে, এটা এৰিয়া ডেভেলপমেণ্টৰ কাৰণে ইয়াতকৈ ডাঙৰ এচিভমেণ্ট বা ডাঙৰ ডেভেলপমেণ্ট আৰু একো হ'ব নোৱাৰে। ভাইব্ৰেণ্ট BTRৰ সংকল্প চাওক, ভাইব্ৰেণ্ট BTRত এতিয়া আমি টপ টু বটম এতিয়া ডিজিটাইজ কৰা হৈ গ'ল। আমি এই বছৰৰ পৰা, যোৱা বছৰৰ পৰা আৰম্ভ কৰিছো যে আমাৰ একদম ব্লক অফিচৰ পৰা লৈ কাউন্সিললৈকে প্ৰত্যেক সপ্তাহ প্ৰত্যেক মাহত মিটিং হ'ব লাগিব। আমাৰ ইজ অফ লিভিং বুলি যিটো কয়, লেণ্ড ডকুমেণ্ট আজি মণ্ডল অফিচত যাব নালাগে, মোবাইলত সমস্যা সমাধান হৈ যায়।